কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠাতা আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ ৯২ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত গছপুলি ৰোপণ আৰু চাফাই অভিযান। বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আধ্যাত্মিক গুৰু প্ৰেমানন্দ বাপজনৰ লগতে সেৱাশ্ৰমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে গছপুলি ৰোপণ কৰে। বৰপেটাৰ নসত্ৰত অৱস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগতে দেশৰ বিভিন্ন স্থানত ১০৭খন শাখা সেৱাশ্ৰমতো আধ্যাত্মিক গুৰুজনৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে। আজি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ ৯২ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সেই মহোৎসৱ উপলক্ষে কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল সেৱাশ্ৰমৰ লগতে আমাৰ যি ১০৮খন শাখা সেৱাশ্ৰম আছে সেই গোটেই শাখা সেৱাশ্ৰমতো ৰাতিপুৱা ৬ বজাৰ পৰা গধূলি ৬ বজা পৰ্যন্ত কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন চলি আছে। আৰু ইয়াৰ এই আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ আমাৰ অসমত ৯২খন ঠাই আমি চিলেক্ট কৰি তাত আমাৰ কিছুমান কাৰ্যসূচী ৰখা হৈছে, য'ত স্বচ্ছ অভিযান, বৃক্ষৰোপণ অভিযান আৰু খাদ্য বিতৰণৰ কিছুমান কাৰ্যসূচী ৰখা হৈছে। সেইমৰ্মে বৰপেটা জিলাত বৰপেটা মেডিকেল কলেজখনিক আমাৰ চিলেক্ট কৰা হৈছে আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ NSS গোটৰ আমাৰ যিসকল সদস্যসকল আছে তেখেতসকলে ইয়াতে অগ্ৰভূমিকা গ্ৰহণ কৰিছে। আচলতে আমি সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে কৃষ্ণগুৰু প্ৰভুৰ যি বাণী যে আত্মাপ্ৰেমী জগতত শান্তিৰ মূল, আৰু এই শান্তিৰ দ্বাৰা যে আমি পৃথিৱীত আমি আগবাঢ়িব পাৰিম, সমাজত আগবাঢ়িব পাৰিম, আৰু তাত লাগিব আমাক সেৱাৰ মনোভাৱ। আমি যেতিয়া সেৱাৰ মনোভাৱেৰে আগবাঢ়িম তেতিয়া আমাৰ সকলোতে শান্তি সম্প্ৰীতি বৰ্তি থাকিব। বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আয়োজিত গছপুলি ৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ লগতে বহু সংখ্যক ভক্তই অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 আছাম ডেইলি।